এই বাইদেউ এতিয়া বনাব কি দিম প্ৰথমতে এতিয়া তেৱে বনাব তেও এতিয়া দেখাব আৰু কেনেকৈ বনায় তেল দিছে প্ৰথমতে বহাই আৰু অকণমান ফুৰান দিম শুকান জলকীয়া দিম 3টামান থৈ থোৱা আছিলে চব মছলা ৰেডি এয়া আদা নহৰু জলকীয়া এই পিঁয়াজ তাৰপিছত এয়া পাঁচফোৰণ নিমখ হালধি এয়া জিৰা গুড়া তাৰপিছত গৰম মছলা ৰেডি কৰি থৈ দিম আৰু পিছত দি দিম আৰু অকণমান ফুৰণ দি দিছোঁ মাংসটো কিহৰ হ'ব লোকেল চিকেন কুকুৰা কুকু এয়া পিঁয়াজ বটি লৈছোঁ যে সেইকাৰণে কেঁচা পিঁয়াজ কাম কৰিছোঁ লাগি আছে আৰু তাতকৈ ডাঙৰ কথা হৈছে অসমীয়া ষ্টাইলত জুইত মাংস বনাইছে সেইটোৱে আৰু কৰি আছে পিঁয়াজ দি দিলোঁ মিক্স কৰা দিছে আদা নহৰু পিছত অকণমান লৈ থৈ দিছোঁ সোৱাদ অনুযায়ী আলুটো অলপ পিছত দিম ভাতটো দি দিওঁ মানুহ বেছি বেছি মছলা নিদিওঁ আদা নহৰু
জিৰা দিয়াই নাই আগৰ অৱস্থা নাই মই সৰু বস্তু বনাব মই বিৰাট ভাল পাওঁ পটককৈ হয়ো গেছত কৰি আৰু সোৱাদটো বেছি হয়তো গেছত কৰিম খৰিত বেছি ভাল হয় খৰি হ'ব বেয়া হৈ গ'ল এই কিমান এই ধৰি আছে কম আৰু তলত লাগি যাব বুলি ভয়ে লাগে আলু চালু বেছি নিদিওঁ ৰ'বা চলি সিহঁতৰ যে আৰ্টটো নাম পাইছে আৰ্ট নহ'লে সিহঁতে দুটা বজাতে ভাত দিব লাগিলে আলু ডাঙৰ ডাঙৰ কৰি আৰু এনেও এইটো মাংস টাইট ন লোকেল চিকেনটো পানী দি দি ভাজিব লাগিব আলু আগৰ সোমবাৰে স্কুটি আনিব যা সাজু দিনটো একদম লগানে ভগানে ক'ৰবাত থকা মানুহ যে আলু কাম কৰি সিহঁতে কি মাংস কথা হ'ব আলুৱে হ'ব ভোজপাত দিম যাব ভাত সিহঁতে এতিয়া ঢাকন দি থৈ দিয়াচোন জলকীয়া আপুনি জলকীয়া খোৱা নে ভালমান নহয় আৰু ইহঁতে খাব না কম চব দিন দিয়া ন এনেই দিছোঁৱে চাৰিটামান ঘৰত জ্বলা নে যাৰ হ'বই লাগে আৰু ইহঁতে বেয়াও লাগে নে আমাৰ ডাঙৰ লগত কথা নাই চবেই গুড় খাই চলি মানে আমাৰ চলি ভিতৰে লৈ সিজানে খাদ্য সৰা কথা সোমাইছে কিজানি মাংস হৈয়ে গ'ল হ'ব আৰু তাৰে বিলাহী নিমখ অলপ দিব লাগিব কম কৰি দিছোঁ বিলাহী মাছত টেঙা আছে জাষ্ট কালাৰ ফুৰিব গ'ল পানী দি দিওঁ আৰু ৰাইজ লৈ একেবাৰে পানী আঁঠু জুকি দিব দেই সিঁচিব লাগিব নহয় মাংসটো মাংস মই খাই আছোঁ আৰু সঁচাকৈ বহুত টেষ্টি হৈছে মজা আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই এতিয়া আঞ্জা হৈ গ'ল